ঠিকে আছে নে নাই ঠিক আছে ওকে সো হেল্ল' গাইজ ৱেলকাম বেক টু PANKAJ VLOGS 321 আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সো গাইজ ভিডিঅ'টো কিহেৰে আৰম্ভ কৰিম মানে কি ভিডিঅ'টো আৰম্ভ কৰা এটাই কথা যে মোৰ আপোনালোকৰ মৰমৰ চেনেল PANKAJ VLOGS 321 ফাইনেলি মনিটাইজ হৈ গ'ল সো মই বহুত হেপী মনিটাইজ কেৱল আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহ বাবে মোৰ চেনেল কি মানে কি আপোনালোকৰ চেনেলটো মনিটাইজ হ'ল মোৰ চেনেল মানে আপোনালোকৰ চেনেল মানে ক'ব লাগিলে আমি গোটেইকেইজনে ফেমিলি মেম্বাৰ হয় চ' এতিয়া ফাইনেলি যিহেতু মনিটাইজ হ'ল চেনেল আনন্দিত আছোঁ বাট এতিয়া গুগল এডচেন্স পিনটো এপ্লাই কৰাৰ কাৰণে কি কৰিব লাগে কিছুমানে যে কয় যে $10 হ'লেহে গুগল এডচেন্স পিনৰ কাৰণে এপ্লাই কৰিব লাগিব এইটো একদম মিছা কথা গুগল এডচেন্স পিন আপুনি $10 নহ'লেও এপ্লাই কৰিব পাৰিব $0 থাকোঁতেও এপ্লাই কৰিব পাৰিব গুগল এডচেন্স পিনটো এপ্লাই কৰাৰ কাৰণে আপোনাৰ যোনটো যে ক্ৰ'ম ব্ৰাউজাৰত YT ষ্টুডিঅ' মানে কি ইউটিউব চেনেলটো ওলাই ল'ব তাতে চিম্বলটো যদি আহে গুগল এডচেন্স পিনৰ তেতিয়া আপুনি আৰামত এপ্লাই কৰিব পাৰিব এইবিলাক $10 কিবা ডলাৰ এইবিলাক টেনশ্যন লৈ লাভ নাই চ' বিশেষ একো নাই আজি ভিডিঅ'টো ইমানেই আছিল মানে কি মই সেইটোৱে আপোনালোকক জনাব বিচাৰিছিলোঁ যে মোৰ চেনেলটো মনিটাইজ হ'ল ফাইনেলি চ' মনিটাইজ যিহেতু হ'ল ডেইলি মানে কি পাৰিলে মানে ডেইলি ভাল ভিডিঅ' আনকমন ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম চ' যাতে এনেকৈ মৰম আশীৰ্বাদ দি থাকিব মোক থেংকছ লাভ ইউ টেক কেয়াৰ বাই বাই